পুৰুষে কিয় নিজতকৈ ডাঙৰ বয়সৰ মহিলাৰ প্ৰতি আকৰ্ষিত হয়? পুৰুষসকলে নিজতকৈ বয়সত ডাঙৰ মহিলাৰ প্ৰতি কিয় আকৰ্ষিত হয় জানো আহক কাৰণসমূহ। অধিক বয়সৰ মহিলাই বহুত অভিজ্ঞ আৰু বহু ক্ষেত্ৰত বুজি পায়। তেওঁলোকে যিকোনো পৰিস্থিতি ভালদৰে বুজি পায় আৰু ইয়াৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হয়, যিটো গুণ পুৰুষে বহুত ভাল পায়। অধিক বয়সৰ মহিলা সাধাৰণতে গহীন আৰু ভদ্ৰ থাকে। তেওঁলোকে অদৰকাৰী কথা পাতি সময় অতিবাহিত নকৰে। এইসকল মহিলা বহুত আত্মবিশ্বাসী হোৱাৰ লগতে নিজৰ আত্মসন্মান ৰক্ষা কৰিব ভালদৰে জানে। লগতে নিজকে শুদ্ধ বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ কতো বিনা কাৰণত তৰ্ক কৰিবলৈ নাযায়। তেওঁলোকে জানে কঠিন সময়ত কেনেদৰে মোকাবিলা কৰিব লাগে। এইসকল মহিলাৰ অভিজ্ঞতা হোৱাৰ বাবে যিকোনো ধৰণৰ সম্বন্ধত অটুট ৰখাত সহায় কৰে। তেওঁলোকে নিজ সংগীক অধিক সময় দিয়ে আৰু যথেষ্ট বিশ্বাস কৰে। বয়সীয়াল মহিলাই আৱেগিকভাৱেও বহুত পৰিপূৰক, যিটো পুৰুষসকলে বহুত ভাল পায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ।